এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আজি এটা ৰেচিপি বনাম আৰু সেইটো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সকলোৱেতো বেলেগ বেলেগ ষ্টাইলত বনাই বাৰু মই একদম চিম্পলকৈ বনাওঁ ইমান বেছি ৰান্ধিবও নাজানো বা কিবা তথাপি বনাওঁ বাৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে সেইকাৰণে শ্বেয়াৰ কৰোঁ বাকী মোৰ চেনেলটো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মই আগতো কৈছোঁ মোক আগবাঢ়িবলৈ আপোনালোকৰ মৰমৰ খুবেই প্ৰয়োজন আৰু বেছি বকবক নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পৰা আনিছিলোঁ লাই শাক তো লাই শাকে দিয়ে বনাম আজি ৰেচিপিটো তো বলক এতিয়া গোটেইখিনি বস্তু ৰেডি কৰি লওঁ জানে চবেই লাই শাকেদি গাহৰি বা চিকেন খাই ভাল লাগে তো মই গাহৰি ভাল নাপাওঁ বা নাখাওঁৱে সেইকাৰণে মই চিকেনকে আনিলোঁ ইয়াৰ কাৰণে মই জাষ্ট অলপ আদা নহৰু খুন্দি লৈছোঁ আৰু জলকীয়া কেইটামান আৰু পিঁয়াজ আৰু এটা শুকান জলকীয়া মই ব্যৱহাৰ কৰিম তাৰ বাহিৰে ইয়াত এতিয়া আমাক একো নালাগে আৰু লাই শাকখিনি ধুই চফা কৰি ল'লোঁ আৰু এতিয়া মই মাংসখিনি ধুই ল'লোঁ এতিয়া আমাৰ চবখিনি যোগাৰ পাতি হৈ গ'ল তো এতিয়া ৰেচিপিটো বনাওঁ বলক এতিয়া কেৰাহীটো মই গৰম হ'বলৈ দিছিলোঁ আৰু গৰম হোৱাৰ পিছত অকণমান তেল দি দিছোঁ ইয়াত তেলখিনি গৰম হোৱাৰ পিছত জাষ্ট এটা শুকান জলকীয়া দি দিলোঁ এতিয়া দিম ইয়াত পিঁয়াজখিনি আৰু এতিয়া পিঁয়াজখিনি অলপমান ভাজিম যাতে কালাৰটো আহে তাৰপিছত জলকীয়াকেইটা দি দিলোঁ আৰু এতিয়া ফাইনেলি মাংসখিনি দি দিম আৰু এতিয়া চবেই জানে সোৱাদ অনুসৰি নিমখ হালধি দি দিম এতিয়া আদা নহৰুখিনি দি দিম পিছত জিৰা গুড়ি বেলেগ একো মছলা ব্যৱহাৰ নাই কৰা এইখিনিয়ে পিছত ইয়াক আমি ভালকৈ ফ্ৰাই হ'ব দিম আৰু ইয়াৰ পিছত অলপমান টাইম আমি ঢাকনখন লগাই থৈ দিম যাতে মাংসখিনি ধুনীয়াকৈ তেলতে অকণমান সিজি উঠে আৰু ঢাকন লগাই দিলোঁ চাওক একদম অৱস্থা বেয়া গৰমত ইমান গৰম দিছে এইকেইদিন এয়া অকণমান মাজতে এনেকৈ লৰাই দিছোঁ এতিয়া অকণমান এনেকৈ ফ্ৰাই হৈ ৰঙচুৱা হোৱাৰ পিছত আমি ইয়াত এড কৰিম লাই পাত্তাখিনি যিখিনি আনি থৈছিলোঁ এইখিনি আৰু এতিয়া ইয়াক আমি ধুনীয়াকৈ ভালকৈ লৰাই মিক্স কৰি দিম আৰু ইয়াত চাওক পাতখিনি ইমান দিছিলোঁ কিন্তু কমে কমে নাইকিয়াই হৈ থাকিল এতিয়া ইয়াত আমি ঢাকনিখন লগাই দিম সেয়া চাওক ফ্ৰাই হৈ আছে গোন্ধটো যে ইমান ধুনীয়া ওলাইছে ন লাই শাকৰ গোন্ধটোৱে ভাল লাগে বাৰু আপোনালোকে বাৰু চিকেনৰ লগত খাই ভাল পায়নে পৰ্কৰ লগত জনাবচোন এয়া ফ্ৰাই হোৱাৰ পিছত অকণমান ইয়াত পানী দিছোঁ এতিয়া উতলিব ধৰিছে এতিয়া ইয়াত আমি ঢাকনিখন লগাই দিম যাতে জল্দি জল্দি সিজি উঠে আৰু এইখিনি সিজালৈকে তাৰপিছত হৈ গ'ল আৰু এইটো ফ্ৰাই টাইপ কৰি খাই ভাল লাগে তো তেনেকৈ ৰাখিম বাৰু আৰু ইয়াত চিকেন উইথ লাই পাত্তা আজি হৈ গ'ল আজিৰ ৰেচিপিটো হৈ গ'ল আপোনালোকে ট্ৰাই কৰিব একদম চিম্পল হয় খাই কেনেকুৱা পাই জনাব তাৰপিছতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল সেইটোও জনাব আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ আহিছোঁ বাই